নমস্কাৰ মই আব্দুল হান্নান আৰু আপোনালোকে চাই আছে লাৰ্নিং আসাম 2M আজি এই ভিডিঅ'ৰ জৰিয়তে ক্লাছ 9ৰ পুনৰালোচনা চেপ্টাৰটোৰ অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 7ৰ পৰা সমাধান কৰিবলৈ গৈ আছো আৰু ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 6 লৈকে সমাধান কৰা হৈছে গতিকে তোমালোকে যদি চোৱা নাই আই বাটনত গৈ চাই লবা সো আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো সো তোমালোকে ইয়াত দেখা পাইছা অনুশীলনী R1 আৰু অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 7ত দিয়া আছে যে 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা আমাক কি কৈছে 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখিবলৈ গতিকে আহাচোন সমাধান কৰো লিখা সমাধান সংখ্যা দুটা কি আছিল লিখা 2/11 আৰু এটা কি আছিল 1/6 তেছো প্ৰথমে আমি কি কৰিব লাগিব প্ৰথমটো সংখ্যাৰ হৰ আৰু দ্বিতীয়টো সংখ্যাৰ হৰ একে সমান কৰি ল'ব লাগিব তো সমান কৰাৰ কাৰণে কি কৰিব লাগিব চোৱা প্ৰথমটো হৰত যিটো সংখ্যা আছে এই হৰৰ সংখ্যাটো দ্বিতীয়টো সংখ্যাৰ হৰ আৰু লবৰ দুইটাৰ লগত পূৰণ কৰিব লাগিব আৰু দ্বিতীয়টো সংখ্যাৰ হৰৰ সংখ্যাটো প্ৰথমটো সংখ্যাৰ হৰ আৰু লব দুইটাৰ লগত পূৰণ কৰিব লাগিব তো কৰাচোন ইয়াত কিমান আছে 11 এই 11 ইয়াৰ হৰ আৰু লব দুইটাৰ লগত পূৰণ আৰু ইয়াত যেটো সংখ্যা আছে 6 এই 6 টো ইয়াৰ হৰ আৰু লব দুইটাৰ লগত পূৰণ একেবাৰে সহজ জাস্ট তোমালোকে হৰত থকা সংখ্যা দুটা উলট পালটকে পূৰণ কৰিবা পূৰণ কৰিলে কি হ'ব চোৱাচোন চোৱা 6 দি যেতিয়া 11ত পূৰণ মাৰিবা কিমান হ'ব 6 এগুণ 6 আকৌ 6 এগুণ 6 কিমান হ'ল 66 আকৌ 1 দি যেতিয়া 11ক পূৰণ মাৰিবা কিমান হ'ব 1 এগুণ 1 1 এগুণ 1 তাৰ মানে কিমান ওলাইছে এটো 11 এতিয়া এটো চোৱাচোন 6 দি যেতিয়া আকৌ 11ক পূৰণ মাৰিবা 6 এগুণ 6 6 এগুণ 6 এটো ওলাইছে কিমান 66 এতিয়া 2 দি 6ক পূৰণ মাৰা 2 6 গুণ 12 এতিয়া চোৱা আমি প্ৰথমটো সংখ্যাৰ হৰ আৰু দ্বিতীয়টো সংখ্যাৰ হৰ একে সমান পাইছো না নাই পাইছো এতিয়া চোৱা ইয়াৰ ওপৰত কিমান আছে সো ইয়াৰ ওপৰত কিমান আছে 11 আৰু ইয়াৰ ওপৰত আছে 12 আৰু আমাক যেহেতু কৈছে 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখিবলৈ গতিকে চোৱাচোন এই ওপৰৰ সংখ্যাটো চোৱা 11 আৰু 12 তাৰ মানে 11 আৰু 12ৰ মাজত কিবা পৰিমেয় সংখ্যা আছে নে নাই গতিকে আমি কি কৰিম চোৱা এই দুয়োটা সংখ্যাৰ লগত এটা ডাঙৰ সংখ্যা পূৰণ কৰিম তোমালোকে যিকোনো সংখ্যা পূৰণ কৰিব পাৰিবা মই 10 দি পূৰণ কৰিম দুয়োটাৰ লগত পূৰণ কৰিলে কি হ'ব চোৱা চোৱাচোন 10 দি যেতিয়া 12ক পূৰণ মাৰিবা কি হ'ব এটা শূন্য বাঢ়ি যাব কিমান হ'ব 120 আকৌ 10 দি যেতিয়া 66ক পূৰণ মাৰিবা তেতিয়া কি হ'ব এটা শূন্য বাঢ়ি যাব 660 আকৌ চোৱা 10 দি যেতিয়া 11ক পূৰণ মাৰিবা এটা শূন্য বাঢ়ি যাব কিমান হ'ব 110 আকৌ 10 দি যেতিয়া 66ক পূৰণ মাৰিবা কিমান হ'ব 660 এতিয়া চোৱা প্ৰশ্নটোত যেহেতু আমাক কৈছে 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা গতিকে আমি ওপৰৰ সংখ্যাটো চোৱাচোন কি পাইছো 110 আৰু 120 এতিয়া আমি ইয়াৰ মাজত যিকোনো দুটা পৰিমেয় সংখ্যা লৈ ল'ব পাৰিম গতিকে তোমালোকে লিখা এতেকে 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা হ'ল এতিয়া চোৱা আমি ওপৰৰ সংখ্যাটো কিমান পাইছিলো 110 আৰু ইয়াৰ ওপৰৰ সংখ্যাটো পাইছিলো 120 এতিয়া 110 আৰু 120ৰ মাজত যিকোনো দুটা পৰিমেয় সংখ্যা ল'ব পাৰিম এতিয়া চোৱা 110ৰ পিছৰ সংখ্যাটো কিমান
111 তলত কিমান আছে 660 তাৰ পিছত চোৱা 111 পিছৰ সংখ্যাটো কি 112 তলত কিমান 660 এতেকে আমি 2/11 আৰু 1/6 মাজৰ দুটা পৰিমেয় সংখ্যা লৈছো কি লৈছো 111/660 আৰু 112/660 এইটো ইয়াৰ সমাধান এতিয়া চোৱাচোন কোৱেশ্চন নম্বৰ 8 ত কি কৈছে সৰল কৰা ৰুট 10 ইনটু ৰুট 5 তাৰ পিছত কি কৈছে ৰুট 2 সমান 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব আমাক ইয়াত প্ৰথমে সৰল কৰি তাৰ পিছত ৰুট 2 ৰ মান 1.41 ধৰি প্ৰদত্ত সংখ্যাৰ আসন্ন মান উলিয়াব দিছে গতিকে আহাচোন প্ৰথমে আমি সৰল কৰো লিখা সমাধান সংখ্যা দুটা লিখা ৰুট 10 ইনটু ৰুট 5 চোৱা ৰুট 10 ক আমি এনেকৈ লিখিব পাৰি ৰুট 10 2 ইনটু 5 এটো কেনেকৈ লিখিব পাৰি ৰুট 2 ইনটু ৰুট 5 গতিকে আমি এই ৰুট 10 ক এনেকৈ লিখিব পাৰি ৰুট 5 এটাকে লিখা ৰুট 2 ইনটু ৰুট 5 ইনটু ইফালে আৰু এটা ৰুট 5 আছিলে ৰুট 5 এটাকে লিখা ৰুট 2 ইনটু এতিয়া চোৱা ৰুট 5 যেতিয়া দুটা পূৰণ হ'ব তেতিয়া কি হ'ব অনলি 5 তাৰ মানে আমি জানো যে যিকোনো ৰুট থকা সংখ্যা যদি দুটা পূৰণ হয় তেতিয়া হলে কি হ'ব চোৱাচোন ধৰিছো ৰুট 3 ইনটু ৰুট 3 তেতিয়া হেতু হ'ব অনলি 3 তাৰ মানে যিকোনো ৰুট থকা দুটা সংখ্যা যদি পূৰণ হয় তেতিয়া হলে হেতু এই সংখ্যাটোই ওলাই এটাকে আমি কি পাইছো ৰুট 5 আৰু ৰুট 5 পূৰণ কৰি অনলি 5 এতিয়া চোৱাচোন কি হ'ব ৰুট 2 ৰ লগত যেতিয়া 5 পূৰণ হ'ব তোমালোকে কি পাবা 5 ৰুট 2 এতিয়া যেহেতু আমাক কি কৈছিলে সৰল কৰিবলৈ তাৰ পিছত কি কৈছে চোৱা ৰুট 2 সমান 1.41 ধৰি প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব এটো আমাক কৈছিলে গতিকে আহাচোন আমি লিখা 5 ৰুট 2 সমান কি হ'ব 5 ইনটু ৰুট 2 ৰ মান কিমান পাইছিলো আমি চোৱাচোন ইয়াত 1.41 গতিকে বহুৱা 1.41 তে কি হৈ আছে 5 ৰ লগত 1.41 টো পূৰণ হৈ আছে গতিকে কৰাচোন পূৰণ 1.41 চোৱা 5 এগুণ 5 5 4 গুণ 20 20 ৰ শূন্য হাতত 2 5 এগুণ 5 5 এ 2 7 এতিয়া চোৱা যেহেতু ইয়াত 1 2 দুঘৰ পিছত দশমিক আছে গতিকে তুমি ইয়াত দুঘৰ পিছত দিয়া 1 2 তাৰ মানে দশমিকটো ইয়াত হ'ব কিমান পাইছো আমি 7.05 এতেকে আমাক কি কৈছিলে ৰুট 2 ৰ মানটো 1.41 ধৰি প্ৰদত্ত সংখ্যাৰ আসন্ন মান উলিয়াবলৈ গতিকে আমি কিমান পাইছো লিখা এতেকে প্ৰদত্ত সংখ্যাৰ আসন্ন মান হ'ল 7.05 এইটো ইয়াৰ সমাধান এতিয়া চোৱাচোন কুৱেশ্যন নম্বৰ 9 ত কি কৈছে যে p/q আৰ্শীৰ ভগ্নাংশত প্ৰকাশ কৰা ইয়াত আমাক তলত 4টা প্ৰশ্ন দি দিছে আৰু এইবোৰ একোটা পৌনঃপুনিক দশমিক ভগ্নাংশৰ আৰ্শীত আছে আৰু এই পৌনঃপুনিক দশমিক ভগ্নাংশৰ আৰ্শীবোৰ p/q আৰ্শীৰ ভগ্নাংশত প্ৰকাশ কৰিব দিছে গতিকে আহাচোন আমি সমাধান কৰো লিখা সমাধান প্ৰথমে আমি কুৱেশ্যন নম্বৰ 9 ৰ 1 নম্বৰটো কৰিম তো 1 নম্বৰত কি আছে লিখা 0.81 ডট আৰু চোৱা এই 81 ৰ ওপৰত যে ডটটো দিছে এই ডটটোৱে কি বুজাইছে জানানে চোৱা আমি যেতিয়া নেকি কোনো এটা সংখ্যা হৰণ কৰোঁ আৰু হৰণ কৰাৰ পিছত যেতিয়া নেকি তাৰ ভাগফলটো ওলাই গৈ থাকে তাৰ মানে ধৰি লোৱা কোনো এটা সংখ্যা আমি হৰণ কৰিছোঁ তাৰ ভাগফলটো এনেকৈ ওলাই গৈ আছে 81 এনেকৈ ওলাই গৈ থাকিবনে নাই তেতিয়া কি হয় এনেকৈ ওলাই গৈ থাকিলে আমিতো ইমান লিখিব নোৱাৰিম গতিকে আমি লাষ্টত কি কৰোঁ
ইয়াৰ ওপৰত ডট ডট দি দিওঁ তাৰ মানে ইয়াত আমি ডট ডট দিয়া মানে কি বুজাইছে যে এইটো ওলাই বাৰে বাৰে পুনৰাবৃত্তি হৈছে বুজি পাইছানে এতিয়া চোৱা এনেকুৱা যদি দশমিক ভগ্নাংশবোৰ আমাক p/q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰিব দিয়ে তেতিয়া তোমালোকে কি কৰিবা জানানে এই সংখ্যাটোক x বুলি ধৰি ল'বা তো আহাচোন আমি লিখো যে ধৰা হ'ল x সমান সমান 0.81 ডট ডট আমি ইয়াক কি বুলি ধৰি লৈছোঁ x বুলি আকৌ আমি ইয়াক এনেকৈ লিখিব পাৰি x সমান সমান 0.81 ইয়াৰ ওপৰত এতিয়া আমি ডট ডট নিদি আৰু কেইটামান লিখি দিব পাৰি 81 আমি তিনিটা লিখিছোঁ এনেকৈ ওলাই গৈ থাকিব এতিয়া চোৱা এইটোক আমি সমীকৰণ নম্বৰ 1 ধৰি লৈছোঁ তাৰপিছত চোৱা কেইটা অংকৰ ওপৰত দশমিক আছে দুটা অংকৰ ওপৰত দশমিক আছে হয়নে নহয় আৰু যেতিয়া দুটা অংকৰ ওপৰত দশমিক থাকিব তেতিয়া কি কৰিবা তোমালোকে 1ৰ পিঠিত দুটা শূন্য লগাই এই সমান চিনৰ বাওঁফালে আৰু সোঁফালে দুটা সাইডত পূৰণ কৰিবা চোৱাচোন এতিয়া যেহেতু দুটা অংকৰ ওপৰত দশমিক আছে গতিকে কি কৰিবা আমি লিখা সমীকৰণ নম্বৰ 1 ইমপ্লাইজ তোমালোকে কি কৰিবা একৰ পিঠিত দুটা শূন্য লগাবা কাৰণ দুটা অংকৰ ওপৰত ডট আছে তাৰপিছত পূৰণ সমান চিনৰ বাওঁ সাইডত কি আছে x এতিয়া সমান চিন আছে যেনেকৈ বাওঁ সাইডতো পূৰণ লিখিছোঁ তেনেকৈ সোঁ সাইডতো লিখা কিমান দি 100 দি 100 পূৰণ এতিয়া এই সংখ্যাটো লিখি দিয়া কিমান আছে 0.8181 এনেকৈ ওলাই গৈয়ে থাকিব এতিয়া চোৱাচোন এইটো পূৰণ কৰা ইমপ্লাইজ 100ৰ লগত যেতিয়া x পূৰণ হ'ব কিমান হ'ব 100 x সমান সমান 100ৰ লগত যেতিয়া এইটো সংখ্যা পূৰণ হ'ব তেতিয়া কি হ'ব জানানে এই দশমিকটো দুঘৰ আগুৱাই যাব তাৰ মানে ইয়াত হ'ব দশমিকটো চোৱা কিমান হ'ব 81.81 এতিয়া চোৱা যেহেতু তিনিটা আছিলে হয়নে নহয় 81 তিনিটা আছিলে দশমিকটো আগুৱাই দুঘৰ আগুৱাই গৈছে মানে এতিয়া কেইটা আছে দশমিকৰ ইফালে দুটা আছে গতিকে আমি আৰু এটা কৰি ল'ব পাৰিম কাৰণ যেহেতু এইটো ওলাই গৈ থাকে হয়নে নহয় আৰু আমি তিনিটা কৰি লৈছোঁ এইটোৰ কাৰণে যাতে এই সমীকৰণটোৰ লগত মিলে সেইটো কাৰণে আমি কৰি লৈছোঁ এতিয়া চোৱা এইটো হৈ গ'ল সমীকৰণ নম্বৰ 2 এতিয়া আমি কি কৰিম সমীকৰণ 2ৰ পৰা বিয়োগ কৰিম সমীকৰণ নম্বৰ 1 চোৱা আমি লিখিছোঁ সমীকৰণ 2 বিয়োগ সমীকৰণ 1 এতিয়া সমীকৰণ 2টো বহাই দিয়া কিমান আছিলে 100x সমান সমান 81.81 এনেকৈ ডট ডট ওলাই গৈ থাকিব তাৰপিছত সমীকৰণ 1টো কি আছিল চোৱাচোন এইটো x সমান সমান এইটো আছিলে পাতা xৰ তলত পাতা x সমান সমান কি আছে 0 দশমিক এতিয়া দশমিকটো চিধা কৰি লোৱা দশমিকটোৰ এইটো সাইডত কি আছে 0 তাৰপিছত আছে কি 81 এনেকৈ ওলাই গৈ থাকিব এতিয়া এইটো বিয়োগ কৰাচোন যেহেতু আমাক বিয়োগ বুলি কৈছে চোৱা এতিয়া চোৱা 1ৰ পৰা 1 গ'লে এইটো 0 হ'ব 8ৰ পৰা 8 গ'লে এইটো 0 হ'ব 1ৰ পৰা আকৌ 1 গ'লে এইটো 0 হ'ব 8ৰ পৰা 8 গ'লে এইটো 0 হ'ব 1ৰ পৰা 1 গ'লে এইটো 0 হ'ব 8ৰ পৰা 8 গ'লে এইটো 0 হ'ব এতিয়া দশমিকটো নমাই লৈ আহা এতিয়া চোৱা 1ৰ পৰা যেতিয়া 0 বিয়োগ কৰিবা তাৰ মানে এইটো 1 হ'ব আৰু এইফালে 8টো নামি আহিব আৰু এইফালে সমান চিন আহিব এতিয়া চোৱা 100টা x তাৰ মানে 100টা x আছে 100টা xৰ পৰা যেতিয়া এটা গুচি যাব থাকিব কিমান 99x এতিয়া আমি কি পালোঁ যে 99x সমান সমান 81.000 তাৰ মানে দশমিকৰ এইফালৰ 0 কেইটা এতিয়া আৰু একো কাম নাই হয়নে নহয় কাৰণ আমি নললেও এই 0 কেইটা হ'ব তাৰ মানে দশমিকৰ এইটো সাইডত আছে এতিয়া চোৱা xটো আমি ইয়াত ৰাখিছোঁ xৰ লগত যেটো 99 টো এফালে কি হৈ আছে xৰ লগত পূৰণ হৈ আছে আমি যেতিয়া সমান চিনৰ হেতু সাইডত নিম কি হ'ব
হৰণ হৈ যাব হয় না নহয় আৰু ওপৰত কিমান আছে 81 দশমিকৰ এই সাইডটো কিটা নালাগে এতিয়া চোৱা আমি যেহেতু xৰ মান উলিয়াম হয়নে আমি ইয়াক কাটাকাটি কৰিব পাৰি চোৱা 81 ক যদি আমি কাটো 9 দি কিমান হ'ব 9 9 গুণ 81 আকৌ 99 ক যদি আমি 9 দি কাটো কিবাৰ যাব 9 11 গুণ 99 এতিয়া আমি xৰ মান কিমান পালো 9/11 এতিয়া চোৱা আমি ইয়াত কি ধৰিছিলো চোৱা x সমান সমান 0.81 ডট ডট ধৰি লৈছো তাৰ মানে এইটোৰ সমান সমান x ধৰি লৈছিলো হয়নে তাৰ মানে এইটোৰ মান আমি কিমান পাইছো এতিয়া 9/11 এতিয়া তোমালোকে এনেকৈ লিখিব পাৰা যে 0.81 ডট ডট সমান সমান কিমান পাইছো 9/11 যেহেতু আমাক কৈছে p/q আৰ্হিত প্ৰকাশ কৰিবলৈ গতিকে আমি p/q আৰ্হিত পাইছো না নাই এটো ইয়াৰ সমাধান এতিয়া 2 নম্বৰটো চোৱাচোন কিমান দিছে 0.18 ডট এতিয়া চোৱা ইয়াত 8ৰ ওপৰত ডট আছে আৰু এই ডটটোৱে কি বুজাইছে আমাক যে 8টো বাৰে বাৰে আহিছে ইয়াত মানে পুনৰাবৃত্তি হৈছে 8টো বাৰে বাৰে সো এনেকৈ হৈছে 1 8 8 8 এনেকৈ বাৰে বাৰে পুনৰাবৃত্তি হৈছে হেতু কাৰণে যেহেতু 8টো বাৰে বাৰে পুনৰাবৃত্তি হৈছে হেতু কাৰণে 8ৰ ওপৰত ইয়াত দশমিকটো দিছে এইটোই বুজাইছে বা বাৰ চিন বুলিও ক'ব পাৰা তোমালোকে এই চিনটো দিলেও হ'ব এইটোক বাৰ চিন বুলি কোৱা হয় এতিয়া চোৱা মই কৈছো তোমালোকক যদি এনেকুৱা সংখ্যা দিয়ে কেতিয়াবা তাৰ মানে যদি এনেকুৱা দশমিক ভগ্নাংশৰ আৰ্হিত থকা সংখ্যাবোৰক p/q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰিব দিয়ে তেতিয়া তোমালোকে এই সংখ্যাটোক x বুলি ধৰি লবা এতিয়া আহাচোন লিখো আমি লিখা সমাধান ধৰা হল x সমান সমান সংখ্যাটো কিমান আছে 0.18 ডট মানে আমি এই সংখ্যাটোৰ সমান সমান কি ধৰি লৈছো x আকৌ এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰি x সমান সমান 0.18 এতিয়া আমি ইয়াৰ ওপৰত দশমিক নিদিও দশমিক নিদি কি কৰিম আমি এটুক তোমালোকে যেহেতু এটা সংখ্যাৰ ওপৰত যেহেতু এটা অংকৰ ওপৰত ডট আছে তাৰ মানে এই অংকটো বাৰে বাৰে পুনৰাবৃত্তি হৈছে এনেকৈ বাৰে বাৰে পুনৰাবৃত্তি হৈছে আমি এনেকৈ লিখি দিব পাৰি ডট ডট এটো সমীকৰণ নম্বৰ 1 ধৰি লৈছো আমি এতিয়া চোৱা কেইটা অংকৰ ওপৰত দশমিক আছে এটা অংকৰ ওপৰত গতিকে আমি কি কৰিম 1ৰ পিঠিত এটা শূন্য লগাই এই সমীকৰণ নম্বৰ 1ৰ বাওফালে আৰু সোফালে দুয়োটাক পূৰণ কৰিম তো আহাচোন লিখা সমীকৰণ নম্বৰ 1 ইমপ্লাইজ 1ৰ পিঠিত কেইটা শূন্য লগাম এটা যেহেতু এটা অংকৰ ওপৰত আছে আৰু ইয়াৰ আগৰ প্ৰশ্নটোত আমি দুটা শূন্য লগাইছো কাৰণ দুটা অংকৰ ওপৰত দশমিক আছিল ইয়াত যেহেতু এটা গতিকে একৰ পিছত এটা শূন্য লগাই আমি পূৰণ কৰিম সমান চিহ্নৰ বাওফালে কিমান আছে x সমান সমান আকৌ 10 বহুৱা 10 পূৰণ সমান চিহ্নৰ সোঁ সাইডৰটো কিমান আছে 0.1888 এনেকৈ পুনৰাবৃত্তি হৈছে এতিয়া পূৰণ কৰাচোন ইমপ্লাইজ 10ৰ লগত যেতিয়া x পূৰণ হ'ব কিমান হ'ব 10x মাজত সমান চিন আছে আকৌ 10ৰ লগত যেতিয়া এই সংখ্যাটো পূৰণ হ'ব কি হ'ব চোৱা এই যেটো দশমিক আছে এই দশমিকটো এঘৰ আগুৱাই যাব চোৱা দশমিকটো আছে ইয়াত দশমিকটো হ'ব এই ঘৰত কিমান হ'ব চোৱা 1.8888 এনেকৈ এইটো গৈ থাকিব তো এইটো ধৰি লৈছো সমীকৰণ নম্বৰ 2 এতিয়া কি কৰিম চোৱা সমীকৰণ 2ৰ পৰা আমি বিয়োগ কৰিম সমীকৰণ নম্বৰ 1 এতিয়া সমীকৰণ নম্বৰ 2 টো লিখাচোন কিমান আছিল 10x সমান সমান 1.8888 এটো বাৰে বাৰে পুনৰাবৃত্তি হৈছে এতিয়া আৰু লিখাচোন সমীকৰণ নম্বৰ 1 টো সমীকৰণ নম্বৰ 1 কি আছিল x সমান সমান
0.18888 এইটো বাৰে বাৰে পুনৰাবৃত্তি হৈছে তে বিয়োগ কৰাচোন যেহেতু আমি লিখিছোঁ সমীকৰণ 2 বিয়োগ সমীকৰণ নম্বৰ 1 তাৰ মানে সমীকৰণ নম্বৰ 2 ৰ পৰা আমি সমীকৰণ 1 টো বিয়োগ কৰিম বিয়োগ কৰা সো 8 ৰ পৰা 8 যেতিয়া যাব থাকিব 0 8 ৰ পৰা 8 গলে 0 এফালে 8 ৰ পৰা 8 গলে 0 এতিয়া সো 8 ৰ পৰা যেতিয়া 1 যাব থাকিব কিমান 7 এফালে দশমিকটো নমাই লৈ আহা এফালে 1 ৰ পৰা যেতিয়া 0 যাব তাৰ মানে কিমান থাকিব 1 এ থাকিব সমান চিনটো নমাই আহা এতিয়া ইয়াত চোৱা কেইটা x আছে 10টা x ইয়াত আছে এটা x তাৰ মানে 10টা x ৰ পৰা যেতিয়া এটা x গুচি যাব থাকিব কিমান 9টা x এতিয়া আমি কিমান পাইছো 9x সমান সমান 1.7000 হয়নে এতিয়া চোৱা আমি x টো ইয়াত ৰাখিছো সমান চিনৰ বাওফালে এতিয়া x ৰ লগত 9 টো ইয়াত কি হৈ আছে পূৰণ হৈ আছে হয়নে নহয় এটো যেতিয়া সমান চিনৰ হেতু সাইডত যাব কি হ'ব হৰণ হৈ যাব হয়নে নহয় হেতু কাৰণে আমি তলত পাতিছো আৰু ইয়াত কিমান আছে 1.7 যেহেতু দশমিকৰ এটো সাইডত 0 গিটা আছে গতিকে আমি 0 গিটা নবহালেও হ'ব ইয়াত কিমান বহাছো আমি 1.7 এতিয়া চোৱা আমি এই দশমিকটো উঠোৱাৰ কাৰণে এটা 1 দিম চোৱা 9 to 9 ৰ জায়গাত আছে ইনটু এই দশমিকটো উঠোৱাৰ কাৰণে আমি তলত 1 এটা দিম এতিয়া দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা গতিকে আমি এটা শূন্য ইয়াত দিব লাগিব ইয়াত কিমান হৈ যাব 17 তাৰ পিছত চোৱা 9 দি 10ক পূৰণ মাৰিলে কিমান হ'ব 90 আৰু ওপৰত হৈ যাব 17 আমাক কি কৈছিলে যে p/q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰি গতিকে আমি p/q আৰ্হিত পাইছো না নাই পাইছো এটাকে আমি x সমান সমান ধৰি লৈছিলো যেহেতু আমি x ৰ মান পাইছো যে x সমান সমান 0.18 ডট এটোৰ মান x ধৰি লৈছিলো হয় না নহয় এতিয়া চোৱা ইয়াত আমি এটো কিহৰ মান পাইছো x ৰ মান পাইছো এটাকে আমাক যেহেতু 0.18 ডট এই দশমিক ভগ্নাংশৰ আৰ্হিটো p/q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰিব দিছে আৰু আমি p/q আৰ্হিৰ ভগ্নাংশত পাইছো গতিকে এইটো ইয়াৰ সমাধান এতিয়া চোৱাচোন কোৱেশ্চন নম্বৰ 9 ৰ 3 নম্বৰ প্ৰশ্নটোত কিমান কৈছে 2.47 ডট আৰু এইটো আছে পৌনঃপুনিক দশমিক ভগ্নাংশৰ আৰ্হিত আৰু এইটোক আমি p/q আৰ্হিৰ ভগ্নাংশত নিব লাগে গতিকে আহাচোন আমি সমাধান কৰো লিখা সমাধান কিমান আছে 2.47 ডট এতিয়া চোৱা আমি জানো এনেকুৱা সংখ্যা যদি আমাক দি দিয়ে তেতিয়াহলে আমি এই সংখ্যাটোক x বুলি ধৰি ল'ব লাগে গতিকে লিখা ধৰা হল x সমান সমান 2.47 ডট আকৌ এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰি x সমান সমান 2.47 ওপৰত ডট নিদি তাৰ মানে যেহেতু 7ৰ ওপৰত ডট আছে হয় না নহয় এটা সংখ্যাৰ ওপৰত তাৰ মানে 7টো বাৰে বাৰে আহিছে ইয়াত তাৰ মানে এনেকে পুনৰাবৃত্তি হৈছে 7 7 7 এনেকে বাৰে বাৰে আহিছে গতিকে এইটো আমি সমীকৰণ নম্বৰ 1 ধৰি লৈছো এতিয়া চোৱা কেইটা অংকৰ ওপৰত দশমিক আছে এটা অংকৰ ওপৰত গতিকে আমি 1 ৰ পিঠিত কেইটা শূন্য লম এটা শূন্য লম যেহেতু এটা অংকৰ ওপৰত আছে গতিকে লিখাচোন যে সমীকৰণ নম্বৰ 1 implies 1 যেহেতু এটা অংকৰ ওপৰত ডট আছে গতিকে আমি এটা শূন্য লৈ পূৰণ কৰিম এই সমীকৰণ নম্বৰ 1 ৰ বাওফাল আৰু সোফাল এতিয়া চোৱা বাওফালে কিমান আছে x সমান সমান যেনেকৈ বাওফালে কৰিছো তেনেকৈ সোফালেও কৰা 10 ইনটু সোফালে কিমান আছে 2.4777 এনেকৈ বাৰে বাৰে পুনৰাবৃত্তি হৈছে এইটো পূৰণ কৰাচোন ইমপ্লাইজ 10ৰ লগত x পূৰণ হ'লে কিমান হ'ব 10x সমান সমান 10ৰ লগত যেতিয়া এইটো পূৰণ হ'ব কিমান হ'ব চোৱা দশমিকটো এঘৰ আগুৱাই যাব তাৰ মানে দশমিকটো হ'ব ইয়াত কিমান হ'ব 24.7 এনেকৈ এইটো
পুনৰাবৃত্তি হৈ থাকিব এইটো সমীকৰণ নম্বৰ 2 ধৰি লৈছোঁ আমি এতিয়া আমাৰ কাম কি চোৱা যে এতিয়া আমি সমীকৰণ নম্বৰ 2 ৰ পৰা বিয়োগ কৰিম সমীকৰণ নম্বৰ 1 এই সমীকৰণ নম্বৰ 2 টো কি আছিল লিখা ইমপ্লাইজ সমীকৰণ নম্বৰ 2 টো আছিল 10x সমান সমান 24.777 এনেকৈ কৈ থাকিব তে লিখা 10x সমান সমান 24.777 এনেকৈ গৈ থাকিব তাৰপিছত আমি কিমান লিখিম সমীকৰণ নম্বৰ 1 কিমান আছিল সমীকৰণ নম্বৰ 1 টো x সমান সমান 2.4777 এইটো আছিল সমীকৰণ নম্বৰ 1 বহুৱা x সমান সমান 2 দশমিকৰ চিধা পাতিবা 0.4777 এনেকৈ পুনৰাবৃত্তি হৈ থাকিব এইটো বিয়োগ কৰা চোৱা 7 ৰ পৰা 7 গ'লে এইটো 0 হ'ব 7 ৰ পৰা 7 গ'লে এইটো 0 হ'ব 7 ৰ পৰা 7 গ'লে এইটো 0 হ'ব চোৱা 7 ৰ পৰা যেতিয়া 4 যাব থাকিব কিমান 3 এফালে দশমিকটো নমাই লৈ আহা এতিয়া চোৱা 4 ৰ পৰা যেতিয়া 2 যাব থাকিব কিমান 2 আৰু এইফালে 2টো নামি আহিব তাৰপিছত সমান চিনটো আহিব 10টা x ৰ পৰা যেতিয়া এটা x গুচি যাব থাকিব কিমান 9টা x এতিয়া তোমালোকে ইয়াত x টো ৰাখা চোৱা x ৰ লগত 9টো কি হৈ আছে পূৰণ সমান চিনৰ হেতু সাইডত গ'লে কি হয় হৰণ ওপৰত কিমান আছে 2.3 এতিয়া চোৱা আমি যদি এই দশমিকটো উঠাব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগে চোৱা দশমিকটো উঠোৱাৰ কাৰণে আমি ইয়াত 1 দিব লাগিব আৰু দশমিকৰ পিছত কেইটা অংক আছে এটা গতিকে ইয়াত 1 ৰ লগত এটা শূন্য দিব লাগিব তেতিয়া ওপৰত হৈ যাব কিমান 223 তাৰপিছত চোৱাচোন কি হ'ব 9 দি যেতিয়া দশক পূৰণ মাৰিব কিমান হ'ব 90 ওপৰত থাকিব 223 তো আমি কিহৰ মান পালো x ৰ মান এতিয়া চোৱা x সমান সমান আমি কিমান ধৰি লৈছিলো চোৱা 2.47 ডট এটো x সমান সমান ধৰি লৈছিলো এতিয়া যেহেতু আমি x ৰ মান পালো কিমান পালো 223/90 তাৰ মানে 223/90 এটো আমি পাইছো p/q আৰ্হিত যেহেতু আমাক কৈছে যে এটো এটা দশমিক ভগ্নাংশৰ আৰ্হিত আছে আৰু এটোক আমাক কি p/q আৰ্হিত প্ৰকাশ কৰিব লাগে গতিকে আমি এতিয়া চোৱা p/q আৰ্হিত পাইছো আৰু x আমি সমান সমান ধৰি লৈছিলো 2.47 ডট এতিয়া আমি এটোক এই দশমিক ভগ্নাংশৰ আৰ্হিটো আমি p/q আৰ্হিত প্ৰকাশ কৰিছো কিমান হৈছে 223/90 এটো ইয়াৰ সমান এতিয়া চোৱাচোন 4 নম্বৰত কিমান দিছে 2.4431 ডট এতিয়া চোৱা তোমালোকক মই আগতো কৈছো যে ডটটো কি বুজাইছে তাৰ মানে এই 31 টো বাৰে বাৰে আহিছে ইয়াত বাৰে বাৰে পুনৰাবৃত্তি হৈছে এই 31 টো তাৰ মানে এনেকে 31 এনেকে বাৰে বাৰে পুনৰাবৃত্তি হলে তোমালোকে কেতিয়াবা এনেকে বাৰে বাৰে আহি থাকিলে তোমালোকে ডট দিলে এটো বুজি পাব যে 31 টো বাৰে বাৰে আহিছে এতিয়া চোৱা এনেকুৱা দশমিক ভগ্নাংশৰ আৰ্হিত যদি থাকে সংখ্যাবোৰ আৰু আমাক এই সংখ্যাবোৰ যদি p/q আৰ্হিত ভগ্নাংশত নিব দিয়ে তেতিয়া তোমালোকে এই সংখ্যাটোক x বুলি ধৰি লবা গতিকে আসন আমি সমাধান কৰো লিখা সমাধান ধৰা হ'ল x সমান সমান এই সংখ্যাটো লিখি দিয়া 2.4431 ডট আকৌ এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰি x সমান সমান 2.4431 31 ৰ ওপৰত ডট নিদি আমি এটো বাৰে বাৰে লিখি দিব পাৰি 31 তুমি কিমান বাৰ লিখিবা গতিকে এটো আমি ডট দি দিলো এটো ধৰি লৈছো আমি সমীকৰণ নম্বৰ 1 তাৰ পিছত চোৱা ইয়াত কেইটা অংকৰ ওপৰত ডট আছে দুটা অংকৰ ওপৰত হয়নে নহয়
গতিকে আমি কি কৰিম দুটা যেহেতু দুটা অংকৰ ওপৰত ডট আছে আমি 1ৰ পিঠিত দুটা শূন্য লগাই এই সমীকৰণ নম্বৰ 1টোৰ বাও সাইড আৰু হু সাইড দুটা সাইডত পূৰণ কৰিম গতিকে লিখাচোন যে সমীকৰণ নম্বৰ 1 ইমপ্লাইজ 1ৰ লগত আমি কেইটা শূন্য দিম দুটা কাৰণ দুটা অংকৰ ওপৰত আছে হেতু কাৰণে দুটা শূন্য আমি দিছো পূৰণ আমি কিমান লগত কৰিম xৰ লগত x সমান সমান আকৌ বাও সাইডত যেনেকৈ কৰিছে হু সাইডত তেনেকৈ 100 পূৰণ কিমান আছে 2.4431 এনেকৈ বাৰে বাৰে পুনৰাবৃত্তি হৈছে গতিকে এনেকৈ পুনৰাবৃত্তি হৈয়ে থাকিব এতিয়া পূৰণ কৰাচোন ইমপ্লাইজ 100ৰ লগত যেতিয়া x পূৰণ হ'ব কিমান হ'ব 100 x সমান সমান এতিয়া 100ৰ লগত যেতিয়া এইটো পূৰণ হ'ব কি হ'ব দশমিকটো দুঘৰ আগুৱাই যাব কিমান হ'ব চোৱা 244 চোৱা দশমিকটো যেহেতু কৈছো দশমিকটো কেই ঘৰ আগুৱাই যাব দুঘৰ হয় না নহয় গতিকে 244 দশমিক 3131 এনেকৈ বাৰে বাৰে গৈ থাকিব গতিকে এইটো আমি ধৰি লৈছো সমীকৰণ নম্বৰ 2 এতিয়া আমাৰ কাম কি লিখা এতিয়া সমীকৰণ 2ৰ পৰা বিয়োগ কৰি সমীকৰণ নম্বৰ 1 তাৰ মানে আমি সমীকৰণ নম্বৰ 2ৰ পৰা সমীকৰণ নম্বৰ 1 বিয়োগ কৰিম তাৰ মানে এইটো হ'ল সমীকৰণ নম্বৰ 2 এইটো হ'ল সমীকৰণ নম্বৰ 1 ইয়াৰ পৰা এইটো বিয়োগ কৰিম গতিকে কৰাচোন কিমান আছিল সমীকৰণ নম্বৰ 1 টো কিমান আছিল সমীকৰণ নম্বৰ 2 টো 100 x সমান সমান 244 দশমিক 3131 এনেকৈ বাৰে বাৰে গৈ থাকিব তাৰপিছত সমীকৰণ নম্বৰ 1 টো কি আছিল x সমান সমান চোৱা দশমিকটো তুমি দশমিকৰ চিধা পাতিব লাগিব গতিকে দশমিকটো দশমিকৰ চিধা পাতিলে এইটো দশমিকৰ এইফালে কিমান আছে 2 এইটো আছে 4431 এনেকৈ বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকিব এতিয়া বিয়োগ কৰাচোন চোৱা 1ৰ পৰা 1 গ'লে 0 এতিয়া চোৱা 1ৰ পৰা 1 গ'লে থাকিব 0 3 পৰা 3 গ'লে থাকিব 0 এতিয়া চোৱা 1ৰ পৰাতো 4 নাযায় গতিকে আমি ইয়াৰ পৰা 1 ধাৰ কৰিম ইয়াত কিমান হ'ব 11 11ৰ পৰা 4 গ'লে থাকিব কিমান 7 এতিয়া চোৱা ইয়াত কিমান আছিল 3 3ৰ পৰা 1 ধাৰ কৰি লৈ গৈছিল গতিকে আছে 2 2ৰ পৰা 4 নাযায় গতিকে 1 ধাৰ কৰা ইয়াৰ পৰা এই 4ৰ পৰা 1 ইয়াত ধাৰ কৰিলে কিমান হ'ব 12 12ৰ পৰা 4 গ'লে কিমান থাকিব 8 দশমিকটো নামি আহিব এতিয়া ইয়াত কিমান আছে 3 কাৰণ ইয়াৰ পৰা 1 ধাৰ কৰি লৈ গৈছিল হয় না নহয় গতিকে 3ৰ পৰা যেতিয়া 2 যাব থাকিব কিমান 1 এফালে কিমান নামিব 4 আৰু এফালে 2 সমান চিনটো নামি আহিব এতিয়া চোৱা 100টা xৰ পৰা যেতিয়া এটা x গুচি যাব থাকিব কিমান 99x এতিয়া x টো ইয়াত ৰাখা x সমান সমান চোৱা xৰ লগত 99 টো কি হৈ আছে পূৰণ হৈ আছে আৰু সমান চিহ্ন হেতু সাইডত নিলে কি হ'ব হৰণ হৈ যাব আমি জানো হয় না নহয় আৰু এইফালে কিমান আছে 241.8700 টো নালাগে হয় না নহয় এতিয়া চোৱা আমি দশমিকটো উঠোৱাৰ কাৰণে কি কৰিব লাগিব দশমিকটো উঠোৱাৰ কাৰণে কি কৰিব লাগিব চোৱা ইয়াত আছে 99 ইনটু দশমিকটো উঠোৱাৰ কাৰণে 1 এটা ইয়াত দিব লাগিব আমি আৰু দশমিকৰ পিছত কেইটা অংক আছে দুটা গতিকে আমি ইয়াত দুটা শূন্য দিব লাগিব তেতিয়াহ'লে ইয়াত কিমান হৈ যাব 24187 এতিয়া চোৱা এটো পূৰণ মাৰিলে কিমান হ'ব যেতিয়া তুমি 99 1ৰ লগত পূৰণ মাৰিবা কিমান হৈ যাব 9900 আৰু ওপৰত হ'ব 24187 এতিয়া চোৱা আমি এটো p / q আৰ্হিত পাইছো না নাই পাইছো আৰু কিহৰ মান পাইছো xৰ মান আৰু আমি x সমান সমান কিমান ধৰি লৈছিলো চোৱা 2.4431 ডট ডট তাৰ মানে xৰ সমান সমান এটো ধৰি লৈছিলো তাৰ মানে আমি লিখিব পাৰি যে যেহেতু xৰ সমান সমান কিমান আছিল 2.4431 ডট ডট সমান সমান আমি কিমান পালো 24187 by 9900
যেহেতু আমাক প্ৰশ্নত কৈছে যে পৌনঃপুনিক দশমিক ভগ্নাংশত থকা সংখ্যাটো আমি p/q আৰ্শীত নিব লাগে গতিকে আমি এইটো p/q আৰ্শীৰ ভগ্নাংশত পাইছোঁ হয়নে নহয় এইটো ইয়াৰ সমাধান